ষ্ট্ৰং হ'ব ফাইট কৰিবৰ কাৰণে। কথাত কয় নহয়, নাই মোমাইতকৈ কণা মোমাই ভাল। আপোনাৰ হাতত অস্ত্ৰ আছে, আপুনি লওক। বিজ্ঞানীসকলে বহুত আহুপুৰুষাৰ্থ কৰি এইটো বনাইছে। একো ভয় নাখাব, আপোনালোকে লওক। আচ্ছা, এটা কথা আছে, এটা প্ৰশ্ন পাইছিলোঁ যে এই ভেকচিনটো লোৱাৰ কিমান দিন পিছত ইমিউনিটি গঢ় লৈ উঠে। প্ৰথম যিটো ড'জ আছে সেইটো প্ৰাইমাৰ ড'জ বুলি কয়, প্ৰাইমিং ড'জ বুলি কয়। সেই ড'জটো লোৱাৰ পিছত 2 সপ্তাহমানৰ ভিতৰত ইমিউনিটি গঢ় লৈ উঠে। এইটো সম্পূৰ্ণ ইমিউনিটি নহয়। সম্পূৰ্ণ ইমিউনিটি ল'বৰ কাৰণে আপুনি ছেকেণ্ড ড'জ ল'বই লাগিব। বোলে এটা ড'জ ল'লো হৈ গ'ল, ছেকেণ্ড ড'জ ল'বই লাগিব। ছেকেণ্ড ড'জ লোৱাৰ পাছত 2 সপ্তাহ পাছত সম্পূৰ্ণৰূপে ইমিউনিটি হয় আৰু ফাইট কৰিবলৈ পুৰা কি হয়, ষ্ট্ৰং হৈ যায়। কথাটো হ'ল আপুনি 2টা ভাইৰাছৰ দুটা ভেকচিন ল'লে, 2টা ভেকচিন লোৱাৰ পিছত এতিয়া বোলে আপুনি বোলে হিৰ', মইতো হিৰ' ভাই, মুঝে মাস্ক नहीं चाहिए, হেল্ডি মাস্ক আজিৰ পৰা নিপিন্ধো মই, একো নালাগে মোক। নহ'ব এনেকে নহ'ব। কিয়? কাৰণ আপোনাৰ ইনফেকশ্যন হোৱাৰ চান্স আছে, মই কৈছোঁ। লগতে আপোনাৰ ইনফেকশ্যন হ'লে আপোনাৰ গাত থকা সেই ভাইৰাছটো কোনোবা দুৰ্বল মানুহক দিব পাৰে। আপোনাৰ কোনো অধিকাৰ নাই কোনোবা মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ। অধিকাৰ আছে নেকি? অধিকাৰ নাই। সেয়েহে আপুনি যদি মাস্ক নিপিন্ধি আপুনি ভাবিছে মই মাস্ক পিন্ধা নাই মই হিৰ', আপুনি এটা দুখনীয়া কাম কৰি আছে। আপুনি মাস্ক নিপিন্ধি আপুনি এজন মানুহৰ জীৱন বিপদত পেলাই আছে। চৰকাৰে ফাইন কিয় লৈ আছে? আপোনাৰ এইটো দুখনীয় কাম। সেয়েহে এইবোৰ কথা জানিবৰ কাৰণে এনেধৰণৰ ভিডিঅ'বোৰ